গুৰুত্বপূৰ্ণ খবৰ আমি জনাইছো তাইসকলৰ হোৱাটছএপৰ মেছেজ আদালতৰ প্ৰমাণ হ'ব নোৱাৰে এক গোচৰৰ ভিত্তিত উচ্চতম ন্যায়ালয়ৰ বিচাৰপীঠে বিবৃতি প্ৰদান কৰিছে মন্তব্য আগবঢ়াইছে বিচাৰপীঠে হোৱাটছএপ মেছেজৰ প্ৰমাণৰ কোনো মূল্য নাই বুলি কোৱা হৈছে উচ্চতম ন্যায়ালয়ৰ ফালৰ পৰা আমি হোৱাটছএপ মেছেজক কোনো গুৰুত্ব নিদিওঁ এটা অতি অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ হোৱাটছএপ মেছেজক লৈ ৰায়দান দেশৰ সৰ্বোচ্চ ন্যায়ালয়ৰ বিচাৰপীঠৰ ফালৰ পৰা কৈছে যে হোৱাটছএপৰ মেছেজ আদালতৰ প্ৰমাণ হ'ব নোৱাৰে এটা অত্যাচাৰ আৰু ইতিমধ্যে দেশৰ কেইবাটাও ৰাষ্ট্ৰীয় সংবাদ মাধ্যমে এই সন্দৰ্ভত বাতৰি সম্প্ৰচাৰ কৰিছে নিশ্চিতভাৱে গুৰুত্বপূৰ্ণ খবৰ যে হোৱাটছএপ মেছেজ আদালতৰ প্ৰমাণ হ'ব নোৱাৰে ডাঙৰ খবৰ এই মুহূৰ্তত আমি জনাব বিচাৰিছো খুবেই গুৰুত্বপূৰ্ণ খবৰ দেশৰ উচ্চতম ন্যায়ালয়ৰ ফালৰ পৰা কোৱা হৈছে যে দেশৰ উচ্চতম ন্যায়ালয়ৰ ফালৰ পৰা কোৱা হৈছে যে হোৱাটছএপ মেছেজ আদালতৰ প্ৰমাণ হ'ব নোৱাৰে মেছেজক লৈ এতিয়া সৰ্বোচ্চ ন্যায়ালয়ৰ বিচাৰপীঠৰ ফালৰ পৰা এক বিশেষ বিবৃতি দিয়া হৈছে বিশেষ মন্তব্য আগবঢ়োৱা হৈছে গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত আমি পঢ়ি দিব বিচাৰিছো একৰ্ডিং টু দ্য ৰিপৰ্ট বিশেষ নিৰ্দেশ অনুসৰি এটা বিশেষ হৈছে A bench of Chief Justice N.V. Ramana and Justice A.S. Bopanna and Rishikesh Roy said, what is the real value of WhatsApp message these days? অর্থাৎ দেশৰ মুখ্য ন্যায়াধীশ N.V. Ramana আৰু Justice A.S. Bopanna আৰু ঋষিকেশ ৰয় বিচাৰপীঠৰ ফালৰ পৰা এই বিশেষ গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়োৱা হৈছে আমি মন্তব্যটো এই মুহূৰ্তত যি তথ্য আমি লাভ কৰিছো সেই তথ্যত যি মন্তব্য উল্লেখ কৰা হৈছে য'ত কোৱা হৈছে what is evidential value of WhatsApp message these days anything can be created and deleted on social media these days we don't assess any value of WhatsApp message দেশৰ মুখ্য ন্যায়াধীশ N.V. Ramana Justice A.S. Bopanna ঋষিকেশ ৰয় বিচাৰপীঠৰ ফালৰ পৰা বিশেষ বিবৃতি দিয়া হৈছে বিশেষ গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়োৱা হৈছে যে দীৰ্ঘ সময় ধৰি হোৱাটছএপ মেছেজক লৈ ব্যাপক চৰ্চা চলি আছিল কিন্তু উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ বিচাৰপীঠৰ ফালৰ পৰা কোৱা হৈছে যে আদালতৰ প্ৰমাণ কেতিয়াও হোৱাটছএপ মেছেজ হ'ব নোৱাৰে বুলি কোৱা হৈছে তাৰ স্পষ্ট মূল্য কি বুলি প্ৰশ্ন কৰিছে উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ বিচাৰপীঠে আজিকালি সামাজিক মাধ্যমত যিকোনো বস্তু সৃষ্টি আৰু বিলোপ কৰিব পাৰে আমি হোৱাটছএপ মেছেজবোৰৰ সৈতে কোনো মূল্য সংলগ্ন নকৰোঁ বুলি কোৱা হৈছে অৰ্থাৎ হোৱাটছএপ মেছেজৰ কোনো ভেলু তেওঁলোকে এটেচ উচ্চতম ন্যায়ালয়ৰ বিচাৰপীঠৰ ফালৰ পৰা বিশেষ মন্তব্য আগবঢ়াইছে নিশ্চিতভাৱে এটা অতি গুৰুত্বপূৰ্ণ খবৰ আমি টাইম এটৰ দৰ্শকলৈ এইবোৰ জনাইছোঁ প্ৰথমৰ পৰা খবৰ জনাইছোঁ যে হোৱাটছএপ মেছেজ আদালতৰ প্ৰমাণ হ'ব নোৱাৰে খুবেই গুৰুত্বপূৰ্ণ খবৰ এক গোচৰৰ ভিত্তিত এই গুৰুত্বপূৰ্ণ মন্তব্যতম ন্যায়ালয়ৰ বিচাৰপীঠৰ ফালৰ পৰা যে হোৱাটছএপ মেছেজৰ প্ৰমাণৰ কোনো মূল্য নাই বুলি কোৱা হৈছে আমি হোৱাটছএপ মেছেজৰ কোনো গুৰুত্ব নিদিওঁ অৰ্থাৎ হোৱাটছএপ মেছেজ আদালতৰ প্ৰমাণ হ'ব নোৱাৰে বুলি এক বিচাৰপীঠে উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ বিচাৰপীঠে এক মন্তব্য আগবঢ়াইছে নিশ্চিতভাৱে কেইবাটাও ৰাষ্ট্ৰীয় সংবাদ মাধ্যমে বাতৰি সম্প্ৰচাৰ কৰিছে আৰু এই খবৰ Don't forget to like, share and subscribe this channel for more related updates. Thank you.